সেইখিনি মোৰ এটা গান মনত পৰে আচল কে তলে বাকীখিনি নাগাওঁ গতিকে এনিৱেজ আমাৰ টপ 35 একদম ছুপাৰষ্টাৰ হৈ গৈছে একদম আৰু আজি আচলক আৰু মৰম লাগিছে ধুনীয়াও লাগিছে ছোৱালীজনী অল দ্য বেষ্ট ভাল Thank you, ma'am. অল দ্য বেষ্ট Thank you. অপরূপা অপরূপা অহিমা নীলনভ অহিমা নীলনভ তুমি এক বিন্দু অনন্ত অপরূপা তুমি মুক্ত অনুভব জানো তুমি করা নাই অপরূপা অপরূপা করা জালো ভাঙি না খোঁজা পাতলা তুমি দুঘর বোঝা পলাতক হই এতিয়া কিয়নো পলাতক হই এতিয়া কিয়নো বিহঙ্গ খোজা বিহঙ্গ খোঁজা মাটির মধু জানু দেখা নাই অপরূপা 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 ধন্যবাদ মাই গড আচল মই এটাই কথা কম ছোটা পেকেট বড়া ধমাকা ডাইৰেক্টলি গৈছো প্ৰিয়ংকা তোমাৰ ওচৰলৈ আচল মেম খুব সুন্দৰ গাইছা ধন্যবাদ ইমান সুন্দৰকে এটা এটা শব্দ স্পষ্টকে তুমি গাইছা আৰু প্ৰত্যেকটো বস্তু গীতটোত যি ধৰণে আছে সেই ধৰণেই তুমি গাইছা অপরূপা অপরূপা খুব সুন্দৰ চেষ্টা আৰু বহুত বহুত মৰম আৰু শুভেচ্ছা তোমালৈ দেই ধন্যবাদ মেম থেংক ইউ দিগন দাদা কোনফাল দি ওলাই গৈ মাতটো ভালকে কৈছে ইমান মিক্সাৰ বৰ্ডত ফিট কৰি একদম পুৰা ইকুৱেলাইজ কৰি পেলাই আহ, তামোল ধনা পৰা হ'ব পাৰে কিন্তু গাত ধৰা বস্তু তাই বুজিব পাইছেনে নাই তাই বুজি পাইছে তুমি বুজি পাইছ নে নাই অলপ 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 তামোল ধনা পৰা তামোল যদিও গাত ধৰে কিন্তু মূৰত ধৰে যে তামোলে তেওঁ একচুৱেলি মূৰত ধৰা নাই আমাৰ ইয়াত ধৰিছে বুকুত একদম আচলৰ এটা বৰ ভাল বস্তু এটা কি আচলৰ যিটো ৰেঞ্জ এই ৰেঞ্জটো তলত গালেও স্পষ্ট হৈ থাকে আৰু আমি সেই ফেটি হেৰিটো পাওঁ ওপৰত গ'লেও সেই একে ফেটি হেৰিটোৱে পাওঁ স্পেক্ট্ৰামটো ধুনীয়াকৈ থাকে সেইকাৰণে শব্দবিলাক ওপৰত গৈ মানে এনেকুৱা ক্ৰুনি হৈ নাযায় চেপ খাই নাযায় সেইটো খুব ৰেয়াৰ তেনেকুৱা ভইচ বহুত কমৰ থাকে ওপৰলৈ গ'লে বিশেষকৈ নাৰী কণ্ঠৰ ওপৰলৈ গ'লে শব্দবিলাক অলপ অস্পষ্ট হয় কিন্তু কিছুমান এক্সেপশ্যন থাকে ইনফেক্ট চিজ এই ৰেঞ্জটোৰ কাৰণে বহুত ভাল লাগে মানে তলত শব্দবিলাক শুনিও ভাল লাগে ওপৰতো শুনি ভাল লাগে মাজতো ভালেই লাগে সুন্দৰ এটা ফেটি ক্ৰিস্পিনেছটো আছে ভইচত শব্দবিলাক খুব সুন্দৰকৈ তাজা তাজা লাগি থাকে সতেজ লাগি থাকে মধুময় মধুময় মধুময়
মধুময় পাই গৈছা আৰু একো নুসুধোৱে মই দিগন্তলাই ন প্ৰিয়ংকা নিৰ্মালী বা কেনেকুৱা লাগিছে খুব ভাল লাগিছে আৰু তুমি ক'ৰ পৰা আহিছা কোনখন মই কলেজ ডিগবৈ কলেজ ডিগবৈ কলেজ মানে আমি গানটো শুনি থাকোঁতে তাকে এনেকুৱা লাগিছিলে গানটো তাৰমানে তুমি গানটো একদম গানটোত সোমাই গৈছা একদম সঁচা কথা ক'বলৈ গ'লে গানটোত সোমাই গৈছা আৰু প্ৰত্যেকটা থ্ৰয়িং ইমান ধুনীয়াকৈ কৰিছা মানে যিমানখিনি পাৰা একদম মানে পাৰফেক্টলি কৰিবলৈ চেষ্টা কৰিছা আৰু বিশেষকৈ তোমাৰ ভইচটো এটা প্লাছ পইণ্ট গতিকে গানটো ইমান ধুনীয়াকৈ মৰম লগাকৈ গাইছা তুমি মৰম কৰিছা গানটো ইন ৰিটাৰ্ণ পৰা মৰম দিছে অল দ্য বেষ্ট ধন্যবাদ মেম থেংক ইউ ছ' মাছ নিৰ্মালী বা তৰালী বা আচলৰ মাতটোৱে বিৰাট বেছি এটা প্লাছ পইণ্ট আৰু গীতটো বাছনিটো বৰ ধুনীয়া হৈছে মাতৰ লগত ইমান ধুনীয়াকৈ মিলিছে সেইটো এটা মানে বহুত বেছি প্লাছ পইণ্ট হৈ আছে আৰু গীতটো মোৰ এটা সাংঘাতিক প্ৰিয় গীত ক'ৰবাত ডক্টৰ ভূপেন হাজৰিকাৰ গীত গাব দিলে তেওঁৰ যদি ৰচনাৰ কথা কয় গাব দিয়ে সেইটো অকণমান হ'লেও গুণগুণাওঁ গতিকে কিবা কিবি কাণত অৱশ্যে লাগিছে কিন্তু কথা হৈছে কি ইমান মজি গাইছে আৰু মোৰটো ইমান ধুনীয়াকৈ দিছে যে কেতিয়াবা কি হয় মানুহজনৰ যেতিয়া ভাল কোৱালিটিটো বহুত বেছি হয় নহয় সেইকেইটা কোৱালিটি তাৰ ঊৰ্ধত গৈ পেলাই ভালটোহে চকুত পৰে কাণত পৰে গতিকে আচলৰ ক্ষেত্ৰতো সেইটো হৈছে মাতটো কিন্তু সঁচা ধুনীয়া আৰু নিৰ্মালীবাই একদম কাৰেক্ট থ্ৰয়িংবোৰ ইমান ধুনীয়াকৈ কৰিছে গীতটোৰ লগত তোমাৰ মাতটো বিৰাট মেটচ কৰিছে সেইটো বৰ ভাল কথা ধন্যবাদ মেম থেংক ইউ ছ' মাছ তৰালী বা আচল ইমান ভাল ভাল কমেণ্টছ